guys, welcome back to my channel. মই প্ৰিয়ংকা পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। সো আজি হৈছে হোলি আৰু আজি হৈছে সানডে আৰু সানডে হৈছে হলিডে। সো মই ৰেষ্ট কৰি আছোঁ আৰু ইয়াতে আপোনাৰ হোলি চেলিব্ৰেট কৰাৰ তৰিকাবোৰ আপোনাৰ বহুত ডিফাৰেণ্ট হয় চবৰে। যেনেকৈ আমাৰ অসমৰ ফালে একো আপোনাৰ স্পেচিয়েল পকৱান বনোৱা নহয়, জাষ্ট মানে যাৰ ঘৰতে মিঠাই বা তেনেকুৱা মানে এনেকুৱা ধৰণৰ চবৰে ঘৰে ঘৰে ছেইম আপোনাৰ বনোৱা হৈছে। যেনেকৈ আপোনাৰ মোৰ যিজনী ৰুমমেট আছে শ্বেতা, সিহঁতৰ ফালে আপোনাৰ হোলীৰ দিনাখন আপোনাৰ দহি বৰা, তাৰপিছত কাৰি বাৰীৰ চব্জি আৰু কিবা কিবি চপ টপ বনোৱা হয়, আলুৰ চপ এইবোৰ। চ' আমাৰ এইফালে কিন্তু তেনেকুৱা নহয়। আকৌ নেক্সট ডে কিবা মাটন বনোৱা হয়। চ' সিহঁতে বহুত ডাঙৰকৈ হোলীটো চেলিব্ৰেট কৰে আৰু তাই এবাৰ ঘৰত যাব নাপালে কাৰণ তাই কিবা এক্সট্ৰা ক্লাছেছ কৰি আছে জবৰ লগত। চ' তাই ক্লাছ মিছ কৰিব নোৱাৰিলে, কিবা এইবোৰ প্ৰব্লেমৰ কাৰণে তাই যাব নোৱাৰিলে। চ' তাই ক'লে যে তাই হেনো ইয়াতে হোলী চেলিব্ৰেট কৰিব। চ' তাই বনাব, মই খাম, মোৰ কি প্ৰব্লেম হ'ব পাৰে। চ' আমি একচুৱেলি দুইজনী যাম আৰু এজনী ফ্ৰেণ্ড আছে, তাইৰ ৰুমত গৈ পেলাই বনাম আৰু তাত সিহঁতৰো কোনোবা ফ্ৰেণ্ডছখিনি আহিব, চবেই মিলি পেলাই চেলিব্ৰেট হ'ব। আমি এবাৰ সৰু সুৰাকেই হোলী খেলিম কাৰণ মোৰ বহুত স্কিনৰ প্ৰব্লেম হয় আৰু স্কিনটো ইমানেই বেছি চেঞ্চিটিভ হৈ গৈ আছে, কিয়বা গম নাপাওঁ। আৰু বহুত কেয়াৰ ল'ব লাগে আৰু সিমানখিনি কেয়াৰ ল'বলৈ মোৰ ঠাইত একদমেই টাইম নাই। গতিকে তাতকৈ ভাল যে মানে যিখিনি বস্তু এভইড কৰিব পাৰোঁ সেইখিনি এভইড কৰোঁ। গতিকে নৰ্মেল যিটো আপোনাৰ আবিৰ দি খেলা হয় তেনেকৈ আৰু খেলা হয় ষ্টাৰ্ট কৰিছোঁ এইটো পজিটিভ এইফালে চলি আছে আলু চুপৰ প্ৰিপাৰেশ্যন। আলুখিনি বইল কৰি ধুনীয়াকৈ ফ্ৰাই কৰি লৈছোঁ মছলাখিনি দি। আৰু যোনে বনাই আছে তাই হৈছে মোৰ ৰুমমেট। আমি বেলেগ এটা ফ্লেটত আহি পেলাই বনাই আছোঁ একচুৱেলি। চ' আমি ওপৰৰ লেয়াৰটো ইয়াত প্ৰিপাৰেশ্যন কৰি আছোঁ। ইয়াত আছে আপোনাৰ বেচন, পানী, জিৰা গুড়ি, ধনিয়া গুড়ি, নিমখ, বাছ আৰু একো নাই। আৰু আমি দুটা টাইপত প্ৰিপাৰেশ্যন কৰিম, এটাত আপোনাৰ চাউলৰ গুড়া ইউজ কৰোঁ, এটাত নকৰোঁ। এনেকৈ হাতেৰে চুই আমি গম পাম যে কনচিষ্টেঞ্চিটো ঠিক আছে নে নাই ইয়াত। আৰু ইয়াৰ কনচিষ্টেঞ্চিটো একদমেই পাৰফেক্ট হৈছে। চ' আমি এতিয়া ফ্ৰাই কৰিম। ইয়াতে আমি ফ্ৰাই কৰিম আলু আৰু লাও। হোলীটো আপোনাৰ ঝাৰখণ্ড বিহাৰৰ ফালে বহুত ডাঙৰকৈ চেলিব্ৰেট কৰে আৰু তাই ঝাৰখণ্ডৰ পৰা হয়। যিটো আপোনাৰ হোলিকা দহনৰ দিনাখন ইহঁতে সন্ধিয়া টাইমত এই ৰেচিপিখিনি বনায় আৰু আপোনাৰ এনজয় কৰে ফেমিলিৰ লগত। আমি যাৰ ফ্লেটলৈ আহিছোঁ তাৰ ফ্লেটটোত দেখাই দিছোঁ, বহুত ধুনীয়াকৈ তাই ডেক'ৰেশ্যন কৰি ৰাখিছে। আৰু এইফালে আমাৰ আলু আৰু লাও ফ্ৰাই হৈ গ'ল। এতিয়া আলু চপবোৰ ফ্ৰাই কৰি আছোঁ। আৰু আমি এইফালে এতিয়া খোৱা ষ্টাৰ্ট কৰি দিছোঁ। আপোনালোকে দেখিব পাৰিছে এইটো আছে ৰাইচ, পনীৰ, চাটনি, আলু পিটিকা আৰু এইফালে কাৰি বাৰী আছে, যিটো বহুত ফেমাছ ডিছ হয় হোলীৰ টাইমত। আৰু এইফালে দহি বৰা, উইদাউট দহি বৰা ইনকমপ্লিট। ইয়াত পূৰা হোলী খেলা ষ্টাৰ্ট হৈ গৈছে মৰ্ণিঙৰ পৰাই, কিন্তু মোৰ অলপ কাম আছিলে, চ' কামৰ কাৰণে ষ্টাৰ্ট কৰিব পৰা নাছিলোঁ। এতিয়া আমি যাম। Hey guys, happy Holi! মোৰ হোলী খেলা এতিয়াও ষ্টাৰ্ট হোৱা নাই। এতিয়া বাজিছে আপোনাৰ 12:30। চ' এতিয়া ষ্টাৰ্ট হ'ব। আমি গৈ আছোঁ, এজনী ফ্ৰেণ্ডক পিক কৰিম, তাৰপিছত আমাৰ ষ্টাৰ্ট হ'ব হোলী খেলা। আপোনালোকে চাই থাকিব ভিডিঅ'টো। গৈ আছোঁ আমিনিয়াত, তাত আমি প্ৰথমতে খাম, তাৰপিছত হোলীৰ খেলা ষ্টাৰ্ট কৰিম। চ' আমি আহি পালোঁ। এতিয়া মেনু ডিচাইড হৈ আছে কি খোৱা যায়। उसके साथ कुछ ग्रेवी बिरयानी के साथ ले ले। ग्रेवी में मटन लेते हैं आप? हाँ ले ले। ग्रेवी में स्पाइसी तो चाप या कैसा मिलेगा, उसके अलावा तो स्पाइसी नहीं है। अगर मान लीजिए वो जो स्टार्टर है वो खाएंगे उसके बाद बोलेंगे तो आप ले आओगे, जल्दी आ जाएगा ना? ऐसे नहीं कैसा चाप ठीक है। तब आप पहले ये ले आइए बिरयानी और ये तंदूरी कबाब। बिरयानी तंदूरी का एक साथ चाहिए। नहीं बिरयानी लेट से ले आइए तंदूरी और थोड़ा सैलेड और चटनी ये सब। চ' এইফালে আমাৰ অৰ্ডাৰ আহি পালে, মছালা কোল্ড ড্ৰিংকছ আৰু এইফালে চিকেন তন্দুৰী আহি পাইছে।
আৰু এয়া আহি গ'ল বিৰিয়ানী এতিয়া আমাৰ খোৱা ষ্টাৰ্ট হ'ব यहाँ पे खाने से और टेस्ट आता है घर में मंगाने से टेस्ट आता है मतलब पैकिंग भी लेके जाओ বাপৰে বহুত বেছি আছিলে চ' আমি হাফখিনি পেকিং কৰি ঘৰলৈ লৈ গৈছোঁ ৰাতিলৈ হৈ যাব খাই বৈ লৈ এতিয়া আমি কালাৰ কিনিব গুচি আহিছোঁ आएगा तो सब हाँ कितना अच्छा लगे देखो ना कितना अच्छा बहुत अच्छा लग रहा है नहीं बहुत अच्छा लगे बहुत अच्छा नहीं लग रहा है ये बाइक प्रियंका तुम सब रिकॉर्ड खाली कर ले रही हो बस अच्छे से पहनना हुआ सर ही बड़ा है मेरा लीजिए छोड़िए ये नहीं এতিয়া বাজিছে ৰাতি নহয় সন্ধিয়া হৈ আছে 7:30 মান বাজিছে সো এতিয়া ফ্ৰেছ হৈ যাম ফ্ৰেছ হৈ তাৰপিছত আপোনাৰ চিকেন বনাম মই চিকেনৰ ৰেচিপিটো যিমানখিনি পাৰোঁ দেখাই দিম আৰু মোৰ যিজনী ফ্ৰেণ্ড আছে ৰুমমেট তাই বনাব ঠাণ্ডাই এফালে মই তাইক দেখাই দিছোঁ তাই ইমান ভাল নাপায় এইবোৰত আহি তথাপিও হাই বলিছোঁ এতিয়া তাই অসমীয়া ক'ব নাজানে मैं वही बोल रही हूँ क्योंकि तुमको एसएमएस नहीं आता है ऑब्वियसली कैसे है ठंडाई बनाबो ठंडाई रेसिपी अपन देखाम केनेके बनाओ सो चाই থাকিব ভিডিওটো সো আমি এতিয়া এড কৰি দিছোঁ পিস্তা এমুঠিমান এড কৰিলেই হ'ব তাৰপিছত নেক্সট আপোনাৰ এড হৈছে ইয়াত কাজু আপোনাৰ এমুঠিমান কাজুৰ লগতে আপোনাৰ যাব কিচমিচখিনিয়ে আপোনাৰ মিঠাটোত ফ্লেভাৰ এড কৰিবলৈ হেল্প কৰি দিব আৰু তাৰপিছত আমাৰ নেক্সট ইয়াতে এড কৰিছোঁ অলপ ইলাইচি আৰু কেইটামান লং এতিয়া আমি মিক্সিটোত ভালকৈ মিক্স কৰি ল'ম গোটেইখিনি তাৰপিছত আমি আন এটা জাৰত লৈ ল'ম 1/2 লিটাৰ গাখীৰটো আমি ফ্ৰিজত ঠাণ্ডা কৰি ৰাখিছিলোঁ এড কৰি দিছোঁ আপোনাৰ মিল্ক পাউডাৰ এটা সৰু পেকেট ল'লেই হ'ব 1/2 লিটাৰ গাখীৰৰ লগত আৰু চফ এইখিনিক আমি পিচি ল'ম এড কৰি দিছোঁ আইচটো আপোনাৰ জমা নাই গতিকে একো নাই বাৰু আমি তেনেকেই চলাই ল'ম কাম এতিয়া আমি এইখিনি গোটেইখিনি চাকি লৈ ইয়াত আমি মছলাটো এড কৰি যিটো মছলা প্ৰিপাৰেশ্যন কৰিছিলোঁ সেই মছলাটো এড কৰি আকৌ এবাৰ চলাই দিম আৰু আমাৰ ইয়াত ঠাণ্ডাই ৰেডি হৈ গ'ল ওপৰৰ পৰা অলপ জাষ্ট টাচ আপ কৰি দিছোঁ আৰু বস্তুখিনি ফাইনেল লুক দিবলৈ দেখিবলৈ যিমান ভাল লাগিছে খাবলৈ সিমানখিনি টেষ্টি হৈছে আৰু এইফালে চিকেনৰ প্ৰিপাৰেশ্যন চলি আছে চিকেনৰ ৰেচিপিটো মই কেতিয়াবা বেলেগ এদিনা দেখাই দিম বাৰু এতিয়া আমি লাহে লাহে এড কৰি দিছোঁ যিটো মাটিৰ পাত্ৰ আছে তাত চিকেনখিনি এইটো হ'বলৈ কমচে কম আপোনাৰ 1.5 ঘণ্টামান লাগিব চিকেনটো আমাৰ হৈ গ'ল এতিয়া খাম এই ভিডিঅ'টো মই এইখিনিতে সামৰিছোঁ যদি আপোনালোকৰ চাই ভাল লাগিছে তেতিয়াহ'লে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব